মামা মামিক কথা এটা সুধিম বুলি ভাবিছো। নহয় মানে আপুনি বেয়া পাব বুলিয়ে সুধি লৈছো। ঐ মামি আপুনি গাভৰু কালত মামাৰ বাহিৰে কাক কাক ভাল পাইছিলে কৈ দিয়কচোন। মই তোমাৰ বিশ্বাস কৰা মেট্ৰিক পাছ কৰি আজিলৈকে এটা ল'ৰা চাব নাপালো, অকল হিমন্ত। চাওকচোন মামা, মামীয়ে কৈছে বোলে গাভৰু কালত আপোনাৰ বাহিৰে কাকোৱে নাচালে। এতিয়া আপুনি কি ক'ব মামা? চুমাটো দিলে বাৰু ঠিকে আছে, কিন্তু সেইদিনাৰ ঘটনাটো কৈ দিওঁ নেকি মামীক? সেইদিনা মিটিঙত যে মামীৰ বাহিৰে যে বেলেগ মহিলাক চুমা খাইছিলে পাহৰিলে নেকি? মামা মোকনো কিয় খং কৰিছে? বিশ্বাস হোৱা নাই যদি ভিডিঅ'টো চাই লোৱা। মৰমতে এনে চুমা এটা খালে তেতিয়াৰ পৰা মোৰ ভাল পোৱা প্ৰেমটো জাগিছে। মই তেতিয়াৰ পৰা আৰু নকওঁ মোৰ ভুল হৈ গ'ল। কেতিয়াও নকওঁ মোৰ ভুল হৈ গ'ল। পিছে এটা কথা নহয় মামা, বোলে আপোনাৰ মাটি সম্পত্তি বহুত আছে বোলে, কথাটো হয়নে বাৰু? মোৰ সম্পত্তিয়ে নাই। অখিল দাহে কৈছে আপোনাৰ মাটি সম্পত্তি বহুত আছে বোলে। এইবাৰ অখিল দাই আপোনাৰ পৰা মাটি খুজিব, যদি নিদিয়ে বুলি কয় তেতিয়া কেনেবাকে হলেও ল'বই বুলি কৈছে। নাজানো নহয়, মই কোৱা নাই নহয়, অখিল দাহে কৈছে। চাই লওক আকৌ ভিডিঅ'টো। মাটিটো যেনে তেনে ল'মে, কিমান সাহস। মামা এনে আপুনি কিমান মানুহৰ পৰা মাটি ল'ম বুলি ভাবিছে? লাভ নাই দেই, আপুনি এনে আশা নকৰিব। মানুহে প্ৰাণ দি দিব, প্ৰাণ ত্যাগ কৰিব, হ'লেও মাটি নিদিয়ে বুলি কৈছে। না কিয় ক'লে মানে? মামা মই কোৱা নাই নহয়, এই নিউজতে দিছিলে, এই নিউজটো চাই লওঁ আকৌ। আমাক মাটি লাগিব, মাটিৰ মানুহ মাটি লাগিব। প্ৰাণ দিম কিন্তু 1 ইঞ্চিও মাটি নিদিওঁ। আমাৰ গাত গুফাৰজাৰ তেজ আছে। আমি ব্ৰিটিছক বলি দিয়া জনগোষ্ঠী হয়। আমি সেইবোৰ মানুহক আমি কেৰাত নকৰো। দেখিলে মামা, আপোনালোকক কালোৱে ভয় নকৰে। প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, বিশেষকৈ আপোনাক বেছিকে ভয় নকৰে বুলি কৈছে। এতিয়া আপোনালোকে কি কৰিম বুলি ভাবিছে? মামা আপুনি দেখোন কান্দিয়ে দিলে। লোকৰ মাটিডোখৰ কাৰণে আপুনি কান্দিব লাগেনে? মাৰি ঠেং ভাঙি দিম। মামা আৰু এটা কথা, আপুনি ইলেকশ্যনৰ আগত গোটৰ মহিলাসকলক কি দিম বুলি কৈছিলে, মনত আছেনে বাৰু? মই নাজানো। নাজানে? আপুনি নিজে কথা কৈছিলে, আকৌ এতিয়া নাজানো বুলি কৈছে। আপুনি চিন্তাই নকৰিব, মই থাকোঁতে আপুনি কিয় চিন্তা কৰিছে? এই ভিডিঅ'টো চাওক। এইবাৰ কিমান 10,000 দিলে হ'ব? 10,000 দিলে হ'ব? এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম। ভাল লাগিব? পাক্কা ভাল লাগিব? এইবাৰ আপোনালোকে 10,000 হৈ গ'ল। এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। মামা ভিডিঅ'টো দেখিলে? আপুনি 25,000 টকা দিম বুলি কোৱাৰ লোভতে মহিলাসকলক মেটেকা পুনি উপঙাই পৰিছে দেই মামা। মামা আপুনি মোকেই গালি দি থাকে। এই 25,000 টকা যে লৈছিলে, এই 25,000 টকা লোৱা মহিলাসকলৰ অৱস্থা চাইছেনে নাই আপুনি? চাওকচোন এবাৰ, তেতিয়াহে বুজিব আপুনি। দেখিছে মামা, এই 25,000টোৰ কাৰণে এই মহিলাবিলাকক ইমান কষ্ট দিব নাপায় নহয়। মামা আপোনাক মানিছোঁ দেই, সেই 25,000টোৰ কাৰণে গাঁৱৰ বোৱাৰী, জীয়ৰী, বৃদ্ধ লাগতি লোৱা বুঢ়ীকেইজনীকো আঙুলিৰ ওপৰত নচুৱাইছা দেই। মামা আপুনি হাঁহিছে, আপুনিয়ে কৰকচোন, পাৰে নোৱাৰে আমি চাওঁ। মামা আপুনিয়ে পৰা নাই, এই লাকতিলৈ ঘূৰি ফুৰা মহিলাকেইটাই ক'ত পাৰিব আইতাগৰাকীয়ে। আপোনাক মানিছোঁ দেই, সেই 25,000টোৰ কাৰণে গাঁৱৰ বোৱাৰী, জীয়ৰী, বৃদ্ধ লাগতি লোৱা বুঢ়ীকেইজনীকো আঙুলিৰ ওপৰত নচুৱাইছা দেই। মোতকৈ পাৱাৰফুল মানুহ
এই ভাৰতত কোন আছে? বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি BTCৰ পৰা খেদি দিয়ক।